নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 ফেব্ৰুৱাৰী। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনখন প্ৰেছ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব, কিয়নো আমি কম ভিডিঅ'তে গুৰুত্বপূৰ্ণ বাতৰিসমূহ আপোনালোকক দিওঁ। ওলাইছোঁ বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেয়াৰমেনক সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি সীমা অতিক্ৰম নকৰিবলৈ চেয়াৰমেনক সতৰ্ক কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে কেনেকৈ লাইনত আনিব লাগে মই জানো। কোনোবাই সীমা অতিক্ৰম কৰিলে সীমাৰ অন্তৰলৈ কেনেকৈ আনিব লাগে বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সীমা অতিক্ৰম নকৰিবলৈ চেয়াৰমেনক সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদমেল আয়োজন কৰাই কাল হ'ল আনন্দ মিশ্ৰৰ প্ৰসংগত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কীৰ্তিকমল বৰাৰ ঘটনাৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ আগত যে আনন্দ মিশ্ৰৰ বিৰুদ্ধে তদন্ত কমিটিয়ে কোনো প্ৰতিবেদন দিয়া নাই। প্ৰেছ কনফাৰেন্স কৰি তদন্ত কমিটিৰ প্ৰতিবেদনক সেও কৰিব বিচাৰিলে ভাল নালাগে। পুলিচ নিৰীহ লোকৰ লগত থাকিব লাগিব, অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব পুলিচ। সাধাৰণ নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈ গ'লে আমাৰ উদ্দেশ্য বিফল হৈ যাব বুলি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল আয়োজন কৰি কয় যে সাধাৰণ নাগৰিকক ৰক্ষণাবেক্ষণ দিবৰ বাবে এই কাম কৰি থকা হৈছে। সাধাৰণ নাগৰিকে যদি বেয়া পায় বা কষ্ট পায় মোৰ পৰিশ্ৰমে অৰ্থহীন হৈ পৰিব। নিৰীহ লোকক একো নকৰিব। কোনোবাই গালি পাৰিলেও দুটা গালি শুনি ল'ব। ইয়াৰ ফলত আমাৰ এটাও ষ্টাৰ কমি নাযায়। মই থানা বুজি পাওঁ, SP বুজি পাওঁ, কোনো স্কোৱাড বুজি নাপাওঁ বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বঙাইগাঁৱৰ 10ম শ্ৰেণীৰ ছাত্ৰীক একেদিনাই দুটাকৈ ভেকচিন প্ৰদান কৰাৰ ফলত অসুস্থ হৈ পৰাৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বঙাইগাঁও বিদ্যাপীঠ হাইস্কুলৰ অইন ছাত্ৰ ছাত্ৰীসকলৰ দৰে 10ম শ্ৰেণীৰ ছাত্ৰী ৰুমি চৰকাৰক COVID-19 ভেকচিন প্ৰদান কৰাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ব্যৱস্থা কৰা হয়। সেইমতে ছাত্ৰীগৰাকীয়ে দ্বিতীয় পালি ভেকচিন দিয়াৰ বাবে চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত অতি কম সময়ৰ ব্যৱধানত দুটাকৈ ভেকচিন প্ৰদান কৰা হয়। প্ৰথম পালি ভেকচিন লোৱাৰ পিছত ছাত্ৰীগৰাকীয়ে দ্বিতীয়বাৰ ভেকচিন ল'বলৈ অস্বীকাৰ কৰিছিল যদিও কৰ্তব্যৰত নাৰ্ছগৰাকীয়ে কোনো কথা নুশুনি দ্বিতীয়বাৰৰ কাৰণে ভেকচিন দিয়ে। এইদৰে কোনো একেদিনাই দুবাৰকৈ ভেকচিন লোৱাৰ ফলত ছাত্ৰীগৰাকী অসুস্থ হৈ পৰে। আনহাতে ছাত্ৰীগৰাকীয়ে অনাকাংক্ষিত এই ঘটনা সংঘটিত হোৱাৰ পিছত বিভাগৰ ফালৰ পৰা কোনো খবৰ নোলোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ তৰফৰ পৰা। লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ 2 নং পাৰ্বতীপুৰত বিগত 4টা দিন এগৰাকী বোৱাৰী সন্তানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইমানুৱেল কুজুৰ ওৰফে প্ৰেম কুজুৰ নামৰ যুৱকজনৰ পত্নী সুলেখা কন্দপান কুজুৰ নামৰ মহিলাগৰাকীয়ে যোৱা সোমবাৰে সন্ধিয়া ঘৰৰ পৰা বজাৰ কৰিবলৈ গৈ সন্তানহীন হৈ আছে। এগৰাকী 3 বছৰীয়া সন্তানৰ মাতৃ সুলেখা সন্তানহীন হৈ থকাৰ পিছত পৰিয়ালৰ লোকে হাৰমতি আৰক্ষী চকীত লিখিত অভিযোগ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে এতিয়ালৈকে কোনো সন্ধান উলিয়াব পৰা নাই। উল্লেখ্য যে বিগত 5 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা সুলেখাই ছ'চিয়েল মিডিয়াত বিভিন্ন ভিডিঅ' নিৰ্মাণ কৰি জনপ্ৰিয় হৈ পৰিছিল। পৰিয়ালৰ লোকে সুলেখাৰ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিলেও যোগাযোগ সম্ভৱ হৈ উঠা নাই। কোনো লোকে সুলেখাৰ কিংবা সম্বেদ পালে সমীপৰ আৰক্ষী চকীত অৱগত কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান কৰিছে।